হেল্ল' বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। এই লকডাউনৰ সময়ত মিঠাই খাবলৈ বহুত মন যায় নহয় জানো, কিন্তু ওচৰৰ দোকান বন্ধ, সেইবাবে ঘৰতে ট্ৰাই কৰিছোঁ। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে এটা বাতি ল'ব, তাত 1/2 কাপ ময়দা দিব। এয়া চাওক, 1 কাপ, 2 কাপ আৰু 1/2 কাপ। মোৰ 1/2 কাপ ময়দা দিয়া হৈ গ'ল। তাৰপিছত তাত 2 চামুচ গৰুৰ ঘিউ দিব। অকণমান নিমখ দিব, আপোনালোকে নিমখ নিদিবও পাৰে। এইখিনি ভালদৰে মিক্স কৰি এনেদৰে মুঠি মাৰি চাব যে গোটা গোটা হৈছে নে নাই। যদি এনেদৰে হৈছে তেতিয়া আপুনি গম পাব যে আপোনাৰ মিশ্ৰণটো শুদ্ধ হৈছে। আৰু তাৰপিছত এইখিনি অলপ অলপকৈ পানী দি টানকৈ মঠিব আৰু আধা ঘণ্টা খুব বেছি ঢাকি ৰাখিব। তাৰপিছত এটা কেৰাহীত পানী দিব আৰু 1-2 কাপ চেনি দিব আৰু এইখিনি ভালদৰে মিক্স কৰিব আৰু আঠা আঠা হোৱালৈকে এইখিনি ধুনীয়াকৈ মিক্স কৰিব। এয়া আধা ঘণ্টাৰ পিছত চাওক, আমাৰ লাডুটো হৈ গৈছে। আৰু বেছি মুঠিব নালাগে, এইটো টান কৰি ৰাখিব, নহ'লে খাবলৈ ভাল নহয়, কোমল হৈ যাব। তাৰপিছত এনেদৰে লাহে লাহে হাতেৰে বহল কৰি কৰি কাটি দিব। কাটি পেলাই আকৌ এইখিনি যোগ কৰি পেলাই আকৌ এইখিনি ভালদৰে কাটিব। এনেদৰে হাতেৰে 8-9 বাৰমান কৰিব আৰু চাব যাতে চাইডৰখিনি ভালদৰে বন্ধ হৈছে নে নাই। তাৰপিছত 8-9 বাৰ কৰাৰ পিছত এইখিনি এনেদৰে কৰিব। আৰু গজাৰ শ্বেপ দি ধুনীয়াকৈ কাটি দিব। বেছি ডাঙৰকৈ নেকাটিলেও হয়, কাৰণ এইখিনি তেলত ফ্ৰাই কৰোঁতে ডাঙৰ ডাঙৰকৈ ফুলি যায়েই, সেই গতিকে বেছি ডাঙৰ শ্বেপত নেকাটিব, জোখমতে অকণ সৰু সৰু চাইজত কাটি দিব। এয়া চাওক, মই এনেদৰে কাটি লৈছোঁ। তাৰপিছত এটা কেৰাহীত ৰিফাইন দিছোঁ আৰু ৰিফাইনখিনি ভালদৰে গৰম নোহোৱাকৈ অকণ অলপ হাতেৰে চুব পৰাকৈ গৰম হোৱাৰ পিছত আপুনি ময়দাৰ লাডুকেইটা দি দিব, গজাকেইটা। এয়া চাওক, এইখিনি ফুলিবলৈ আৰম্ভ কৰিলেই। আৰু একেকোবে বেছিকৈ নেভাজিব, কাৰণ বেছিকৈ ভাজিলে এইখিনি লৰাবলৈ কষ্ট হয় আৰু এইখিনি ফুলিবলৈও কষ্ট হয়, সেই গতিকে অলপ অলপ কেইটামানকৈ ভাজিব। এনেদৰে ৰঙচুৱা হোৱাৰ পিছত চেনি পানীখিনিত গৰমে তাত দি দিব আৰু খুব বেছি 1 মিনিটৰ পিছত এইখিনি উঠাই দিব। এয়া চাওক, আমাৰ গজা ৰেডি আৰু খাবলৈ বহুত ধুনীয়া হৈছে। ঘি দিয়াৰ বাবে তাৰ ফ্লেভাৰটো আৰু বেছি ভাল লাগিছে খাই। ইয়াতে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।